थांनाय जुन दाननि 25 खालार खालि क'क्राझार जिल्ला कारिगाव ओनसोलाव सासे उन्दै बैसोनि हिनजावसाखौ हानजायै जिनाहारि खालामनाय जाथाया सोराङाव फैनायनि उनावनो क'क्राझार जिल्ला एबसुआ गोख्रों दाबि खालामदों। नंगौ, जिनाहारि खालामग्रा साब्रै दुथांफोरखौ फासिनि साजा होनांगौनि गोख्रों दाबिजों क'क्राझार जिल्ला एबसुआ सोमावसारदों। दासान्दि जेरावबो जेरैबो जिनाहारिनिल' दावराव दावसि थासारिया गोसारनो हमदोंसै। बेबायदिनो थांनाय 25 जुनाव क'क्राझार जिल्ला कारिगाव ओनसोलनि सासे उन्दै बैसोनि हिनजावसाखौ हानजायै जिनाहारि खालामनाय जाथाया नुजाथिदोंमोन। बेखौनो दिनै क'क्राझार जिल्ला दुलाराय बर' फरायसा आफादा गोख्रों नोजोर लाखिनानै दायनिगिरिफोरखौ फासि होनांगौ होननानै दाबि दैखांनायजों लोगोसे क'क्राझार सहरनि चिल्ड्रेन पार्कआव क'क्राझार जिल्ला दुलाराय बर' फरायसा आफादा मुसुखा सावनानै गोख्रों सोमावसारदों। যোৱা পৰহি যি আমাৰ সামথিং খেলাৰ কণমানি ছোৱালীক যি ৰেপ কৰাৰ যি ঘটনা পোহৰলৈ আহিল, এইটো ঘটনা যোৱা 25 তাৰিখ 6 মাহ 2023 ঘটনা এইটো। আৰু এই কণমানি ছোৱালীজনীক যি দম দি পেলাই ছোৱালীজনীক ঘটনা মানে পোহৰলৈ আহিল, ইয়াৰ ওপৰত আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। যি মানে আশ্ৰাফ আলী আৰু ৰফিকুল হক, খাইৰুল আলী, দিলদাৰ আলী শেখ তেখেতসকলে যি দলবদ্ধভাৱে দৰ্শন কৰিলে, এই ঘটনাটো আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা গৰিহণা দিছোঁ। আৰু এই ঘটনাৰ লগত জড়িত থকাসকলক আজি মানে কোকৰাঝাৰ পুলিচ প্ৰশাসনে এৰেষ্ট কৰিলে। আৰু ইয়াৰ কাৰণে আমি পুলিচ প্ৰশাসনক ধন্যবাদ দিছোঁ। আৰু ইয়াৰ লগতে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাব বিচাৰিছোঁ যে ৰেপিষ্টসকলক ভালকৈ তদন্ত কৰি পেলাই আৰু যি কণমানি ছোৱালীক যে ৰেপ বা ধৰ্ষণ কৰিলে তেখেতসকলক উচিত শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে তেখেতসকলক ফাঁচি দিবৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। কাৰণ আজি কোকৰাঝাৰ অঞ্চলত বহুতো ঘটনা ঠিক তেনেকৈ ঘটি আছে। ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলাৰ পৰা সকলোকে ক'ব বিচাৰিছোঁ, যি সমাজ বিৰোধী কাম বা সমাজ বিৰোধী কাৰ্যকলাপ কাম আজিৰ দিনত বহুতো মানে কামবোৰৰ লগত জড়িত হৈ আছে। এই কামবোৰৰ লগত যাতে আমাৰ মানৱতাত হীনত যিটো ভুগিছে, এই মানৱতাহীন যাতে আমাৰ সমাজত যাতে প্ৰশ্ৰয় নাপায় বা সমাজত যাতে আমি যিটো দিব নোৱাৰোঁ, ইয়াৰ কাৰণে যিসকল এই মানে ঘটনাবিলাকৰ লগত আজিও জড়িত হৈ আছে তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ, যাতে সমাজখন বিশৃংখলা নকৰি পেলাই সকলো ভাল সমাজ কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগে বুলি আপোনালোকৰ চেনেলৰ মাজেদি সকলোকে অনুৰোধ কৰিছোঁ। কাৰণ এই ঘটনাবোৰ লৈয়ে যাতে এই জাতিগত ভাৱ লৈ পেলাই বহুতো সময়বোৰত ঠিক তেনেকুৱা কাম চলি আহিছে। ইয়াৰ কাৰণে এই ঘটনাবোৰৰ ওপৰত সকলো জাতীয় দল সংগঠন কোনো মানে ইয়াত ভেদাভেদ নলৈ পেলাই এইবিলাক নিন্দনীয় কাৰ্যকলাপৰ ওপৰত সকলোৱে নজৰ দিব লাগে। আৰু আমাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত যাতে ভাল এটা সমাজ গঢ়ি তুলিব পাৰোঁ, ইয়াৰ কাৰণে আপোনালোকৰ চেনেলৰ যোগেদি সেই কথাবোৰ আমি কোকৰাঝাৰ জিলাৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি অনুৰোধ কৰিছোঁ। আৰু আমি দাবী কৰাৰ দৰে প্ৰশাসনে যাতে ভালকৈ ইনভেষ্টিগেশ্যন কৰি পেলাই এই দুষ্কৃতিকাৰীসকলক যাতে উচিত শাস্তি দিয়াৰ লগতে আৰু ভৱিষ্যতত যাতে এই ঠিক তেনেকুৱা কামত
যাতে সকলোৱে লিপ্ত হ'ব নোৱাৰে, যাতে পাচি দিয়াৰ লগতে যাতে এটা উদাহৰণ হিচাপে হৈ থাকে, ইয়াৰ কাৰণে আমি আইনগতভাৱে তেখেতসকলক ফাঁচি দিয়াৰ কাৰণে আপোনালোকৰ চেনেলৰ মাজত দাবী কৰিছোঁ, যাতে ভৱিষ্যতত ঠিক তেনেকুৱা আমাৰ এই অঞ্চলবোৰত যাতে এনেকুৱা কাৰ্যকলাপ সমাজ বিৰোধী কাম কৰাৰ পৰা বিৰত থাকিব পাৰে, সেইটোকে আমি মানে দাবী জনাইছোঁ। থেংক ইউ। चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एसडि क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एसडि क्लिनिकआ। चिरां जिल्लानि एसबिआइ काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एसडि क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे एसडि क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, इसिजि सिबिथायनि खाबुफोरखौ बे एसडि क्लिनिकआव मोनजोबगोन। जुदि एसडि क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 700222933924 एबा 9954687336 आव थोंजों मुं थिसननो हागोन।